হাই হেল্ল' এনে হোৱাটছআপ গাইজ কেনে আছে আপোনালোকে আই হোপ সকলোৱে ভালেই আছে চ' গাইজ আপোনালোকে যোৱা সপ্তাহত আপোনালোকে এটা ভিডিঅ' চাইছিলে যিটো ভিডিঅ'ত আমি বগৰী খাইছিলোঁ সকলোৱে মিলি কিন্তু আজি অলপ বেলেগতকৈ বেলেগ এটা ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিছোঁ চ' গাইজ মোৰ হাতত চাইছে এইটো বস্তু কি বুলি কয় আপোনালোকে কমেণ্টত জনাই দিব নাজানো ইয়াৰ নাম কিয় কিন্তু বাহিৰে বনোৱা হয় চুঙা না কিবা কয় এইটো বস্তু দি আজি আমি বৰৈ পিটিকা খাম চ' গাইজ ব্লগ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে আমাৰ লগত থাকক চ' গাইজ বলক চ' গাইজ প্ৰায় আমি 5 কিলোমিটাৰমান আমি খোজকাঢ়ি আহিলোঁ আহি এইডোখৰ জেগা চাওক এইডোখৰ জেগা হ'ল আপোনাৰ এইখিনি জেগা মোলাং খামতিয়ে পৰে একচুৱেলি এইখিনি জেগা চাই যে ধোঁৱা হৈ আছে এই জেগাখিনি হ'ল আপোনাৰ আপোনালোকে চিনি পায় সকলোৱে চাগে যে 2015 চনত যে মাজুলী নামৰ জেগা এখনৰ পৰা কিছুমান মানুহক উচ্ছেদিত কৰা হৈছিলে অবৈধ নাগৰিক বুলি কিনি তেখেতসকলক উচ্ছেদ কৰিছিলে সেইখিনি জেগাতে আমি আছোঁ বৰ্তমান আৰু আমি মেইন জেগাখিনিলৈকে যোৱা নাই আমি ইটো ছাইডত আছোঁ আপোনালোকে চাব পাৰিছে সেইখিনি বগৰী গছ চাইছে ন সেই কোলা সেই ছাইডৰখিনিয়ে আপোনাৰ মাজুলী পৰে আৰু আমি এইটো ছাইডত আছোঁ যিহেতু তাত মানে বৰ্তমান সাধাৰণ জনতাৰ কাৰণে বা আমাৰ নিচিনা মানুহৰ কাৰণে বৰ্তমান তাত এলাও নাই পাৰ্মিশ্যন নিদিয়ে তাত যাবলৈ চ' গাইজ তাত আমি নাযাওঁ আমি এইখিনিতে বগৰী গছ আছে ইয়াৰ পৰাই আমি কালেকশ্যন কৰিলোঁ আৰু ভালেমান বগৰী আমি গোটাইছোঁ এইখিনি এতিয়া আমি পিটিকা চিটিকা বনাম আৰু খাম আৰু আপোনালোকে আমাৰ লগত থাকক চ' গাইজ আজি ভিডিঅ'টো অলপ বেলেগতকৈ বেলেগ হ'বলৈ গৈ আছে চ' গাইজ আপোনালোকে কমেণ্ট কৰি জনাব কাৰ ভাল লাগিলে ভিডিঅ'টো চ' গাইজ বলক চ' গাইজ এটা বস্তু মই ইয়াত খেয়াল কৰিলোঁ চাওক গাইজ আপোনালোকক দেখাইছোঁ গোটেই গছজোপাত বগৰী আছে কিন্তু এই গছজোপাত চাওক বগৰী নাই মোক লাগিছে এই গছটোত হয়তো বগৰী মিঠা হোৱাৰ কাৰণে ইয়াত মানে মানুহে আগতীয়াকৈ ইয়াক শেষ কৰি দিলে কিন্তু মই জনামতে ইয়াত বগৰী থাকিব লাগিছিলে গাইজ আপোনালোকক আৰু এটা বস্তু দেখাওঁ চাব পাইছে আমি কিমানখিনি বগৰী গোটালোঁ আমি দুইজন মানুহে কিমানখিনি বগৰী গোটালোঁ আপোনালোকে চালে মানে হাঁহিব চাইছেনে ইমান ডাঙৰটোত এক পোৱামান বগৰী গোটাইছোঁ মানে হাঁহি উঠিব এটা প্ৰব্লেম হৈ গ'ল প্ৰব্লেমটো হ'ল আমি বগৰী খাব আহিলোঁ তাত ন' প্ৰব্লেম আমি বগৰী গোটালোঁ তাতো ন' প্ৰব্লেম বাট আমি কোনখিনি জেগাত বহি খাম এই জেগাটো আমাৰ মানে বিচাৰি ওলোৱা অলপ আমাৰ কাৰণে প্ৰব্লেম হৈ গ'ল বাট আপোনালোকে চাইছে এই জেগাখিনি আমি অলপ চিলেক্ট কৰি দিছোঁ যে এই জেগাটো অলপ বেষ্ট হ'ব কিয়নো সেইপিনে আপোনালোকে য'ত দেখাইছিলোঁ তাত অলপ ধূলি আছিলে যিহেতু ট্ৰেক্টৰ দি হাল মাৰি থৈছিলে সেইকাৰণে অলপ ধূলি আছিলে তাত বহি কিনি আমি খাব নোৱাৰোঁ তো সেইখিনি এই জেগাখিনি আমি চিলেক্ট কৰি লৈছোঁ যিহেতু ইয়াত চাব পাইছে ইয়াত বাঁহজোপা আছে আৰু চাৰিওপিনে বাঁহজোৰৰ গছ আছে সেইকাৰণে এই জেগাটো চিলেক্ট কৰি লৈছোঁ যিহেতু জেগাটো বহি কিনি অলপ আৰামো লাগিছে অলপ হাৱা বতাহো মাৰিছে ভাল লাগিছে চ' গাইজ এতিয়া বলক আমাৰ কামটো আমি আৰম্ভ কৰোঁ আৰু এইপিনে চাব পাইছে আমাৰ আৰু এজন ক্ৰিয়েটৰ আছে যিজনে মানে নিজৰ কণ্টেণ্টৰ কাৰণে এইপিনে কৰি আছে চ' গাইজ যি কি নহওক ভিডিঅ'টো কেনেকৈ লাগে নিশ্চয় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে নিশ্চয় কমেণ্টত জনাব চ' গাইজ ফাইনেলি আমাৰ কাম আৰম্ভ হৈ গ'ল লগৰজনে কৰি আছে এইটো চাব পাৰিছে এতিয়া কুটিব আৰু মই মোৰ কামত লাগি আছোঁ অলপ পিছত ময়ো লাগিম বাৰু আপোনালোকক দেখাম কেনেকৈ কৰিব লাগে এইখিনি বস্তু আপোনালোকেও ঘৰত কৰি খাব পাৰে যিসকলে খাইছে তেখেতসকলে অলৰেডি ইয়াৰ সোৱাদটো কি বুজি পাব চ' গাইজ আপোনালোকে চাই থাকক আৰু আপোনালোকে খোৱাত যত্ন কৰক বা আপুনি খাই চাওক ইয়াৰ নিচিনা টেষ্ট আৰু বগৰীত ক'তো নাপায় যি কি নহওক গাইজ এইপিনে চাই আছে সি কুটি আছে আৰু মই বহি আছোঁ চ' মই ভাবিলোঁ অলপ ট্ৰাই কৰি চাওঁ কেনেকৈ লাগে যিহেতু বগৰীটো খালে ভালেই লাগে খাওঁতে মানে নাকত সোমাই গৈছিলে আৰু এনেকৈ জ্বলা লাগিলে 2 লিটাৰ পানী খাওক তথাপি মানে ঝাল কমাব নোৱাৰিলোঁ মই সোনকালে কোৱা নাই ভাই চ' গাইজ আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব
এইটো আইটেমটো কেনেকৈ লাগে যিহেতু বৰ্তমান বগৰী ছিজন হয় সকলোৱে এইটো ট্ৰাই কৰি চায় কিছুমান মানুহ আছে হয়তো সময় নাপায় কিছুমান মানুহ আছে নগৰীয়া মানুহ হয় সেইকাৰণে এইবোৰ ট্ৰাই কৰি বনোৱা কিন্তু আমাৰ গাঁৱলীয়া মানুহৰ কাৰণে বেষ্ট কিন্তু আমাৰ গাঁৱলীয়া মানুহে যেতিয়া সময় পায় এইটো কৰি খায়ে সদায় চাওক কৰি আছে আমি ভিডিঅ' বনাই আছোঁ আপোনালোকৰ কাৰণে আপোনালোকে নিশ্চয় লাইক ছাবস্ক্ৰাইব কৰি দিব চ' গাইজ ফাইনেলি আমাৰ বগৰীখিনি কুটা হৈ গ'ল এতিয়া কেঁচা জলকীয়াখিনি কুটি আছে তাৰপিছত এইখিনি বস্তু চাই আছে জলকীয়া গুড়া আৰু নিমখ ইয়াত মিহলাই কিনি কি বুলি কয় মেৰিনেশ্যন কৰিম তাৰপিছত খোৱা ষ্টাৰ্ট কৰিম চ' গাইজ চাই থাকক মজা পাওঁ মানে বেলেগতকৈ বেলেগ অলপ চেষ্টা কৰিছোঁ আপোনালোকৰ এণ্টাৰটেইন কৰিবৰ কাৰণে চ' নিশ্চয় আপোনালোকে ছাপোৰ্ট কৰিব চ' গাইজ ফাইনেলি আমাৰ কামখিনি হৈ গ'ল এতিয়া এই নিমখ আৰু জলকীয়া পাউডাৰ দি আছে ইয়াৰ পিছত আমি এইখিনি মেৰিনেশ্যন কৰিম বেছিকৈ নিদিবি আৰু অলপ দে অকণমান নিমখ লাগিব দে অলপ বেছিকৈ দে টেঙা বস্তু হয় ন ইমান ইয়াৰ নহয় বাৰু ভাই আকৌ প্ৰব্লেম হৈ যাব বেছিকৈ দিলে চ' গাইজ বেছিকৈ দিলেও আকৌ প্ৰব্লেম আছে নহ'লে আকৌ ৰাতিপুৱা গম পাইছোঁ ন ৰাতিপুৱা আকৌ টয়লেটত যাব নোৱাৰিম এনেকুৱা অৱস্থা হ'ব যি কি নহওক গাইজ এতিয়া এই হ'ব বেছি নিদিবি এইখিনি মেৰিনেশ্যন কৰ মিক্স কৰ এইখিনি চ' গাইজ ফাইনেলি আমাৰ ষ্টাৰ্ট কৰোঁ ৰেচিপিটো ৰেডি হৈ গ'ল আৰু গাইজ চাওক ফাইনেল লুকটো হৈ গ'ল আপোনাৰ এনেকুৱা মজা গাইজ একদম মানে গাইজ মোৰ লগৰজনে অলৰেডি ষ্টাৰ্ট কৰি দিছে যে মোৰে বাকী আছে চ' গাইজ কেনে লাগে নিশ্চয় কমেণ্ট কৰি জনাব চ' গাইজ ফাইনেলি মই এতিয়া ষ্টাৰ্ট কৰিবলৈ লৈছোঁ খোৱাখিনি মই ষ্টাৰ্ট কৰিব লৈছোঁ চ' গাইজ ফাইনেলি আমাৰ ফাইনেল লুকটো চাওক গাইজ এইটো দি কুটিব লাগে দিছ ইজ আৱাৰ ৰেচিপি চ' গাইজ নিশ্চয় জনাব কমেণ্টত আপোনালোকৰ মুখৰ পানী ওলাইছে নে নাই ওলোৱা গাইজ চ' গাইজ এইটো আৰু এইটোৰ পৰা ফাইনেলি ৰেচিপি হৈ গ'ল এণ্ড ইয়াত চাব পাৰিছে ফাইনেল লুকটো এনেকুৱা আপোনাৰ ইয়াত দেখা দিয়ে কেমেৰামেন ভাই ফাইনেল লুক আমাৰ পিটিকাৰ এনেকুৱা হ'ব আৰু গাইজ আমাৰ কলপাত নাই চ' গাইজ আমাৰ কলপাত ইয়াত বিচাৰিলোঁ নাই পোৱা চ' গাইজ পলিথিন আনিছিলোঁ পলিথিনটো আমাৰ কাম হৈ গ'ল চ' গাইজ আমাৰ লুকটো চালে কেনেকুৱা এতিয়া মই অলপ টেষ্ট কৰি দেখাইছোঁ আপোনালোক কেনেকুৱা লাগে গাইজ অ'পে অলপ নিমখ কম হৈছে বাৰু অলপ নিমখ আছে দি দিম গাইজ ইয়াৰ টেষ্টটোৱে বেলেগ আপোনালোকে যদি এবাৰ ট্ৰাই কৰি চায় কেঁচা জলকীয়া অলপ চেকি কিনি দিব আৰু নিমখ আৰু হালধি গুড়া হালধি কৈছোঁ মই নিমখ আৰু জলকীয়া গুড়াটো অলপ মিক্স কৰি কিনি এবাৰ এনেকৈ বনাই খাব ইয়াৰ টেষ্ট কিন্তু ইয়াৰ দুগুণ টেষ্ট বাঢ়ি যায় যদি আপোনালোকে জলকীয়া গুড়া যদি নিমখৰ লগত দি দিয়ে ন ইয়াৰ টেষ্টটো দুগুণ বাঢ়ি যায় চ' গাইজ এতিয়া আমি খোৱা ষ্টাৰ্ট কৰোঁ আপোনালোকে আমাৰ লগত থাকক ত' গাইজ ফাইনেলি আমাৰ খোৱা বেলা আমাৰ অলৰেডি শেষ হৈ গ'ল আৰু এতিয়া ঘৰ পিনে যাব লাগে চ' গাইজ ভিডিঅ'টো কেনে লাগিলে নিশ্চয় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজত চালে পেজখন ফ'ল' কৰি দিব আৰু ইউটিউবত চালে চেনেলটো ছাবস্ক্ৰাইব দিব চ' অলৰাইট গাইজ